সো হাই হেল্ল' বন্ধুসকল, হিষ্টৰী ব্লগৰ নতুন এটা ভিডিঅ' লগত স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ আমি ক'ত চাওক, নৰ্থ গুৱাহাটী গৈ আছোঁ। বৰ্ডেদি যাওঁ, নৰ্থ গুৱাহাটী গৈ আছোঁ। চাওক কেনেকুৱা লাগে ভিডিঅ'টো জনাব, কেনেকুৱা কি হয় তো চাই থাকক। আমি ব্ৰহ্মপুত্ৰৰ ওপৰেদি যাম, আজি নৰ্থ গুৱাহাটী যাম, তাতে অলপ কাম আছে। তো ভিডিঅ'টো এটা সৰুকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ, আশা কৰোঁ আপোনালোকে ভাল পাব। ফাইনেলি আমি টিকেট চিকেট কাটি ল'লোঁ। আমি দুজন মানুহ আৰু প্লাছ বাইক 9 টকা 50 পইচা হয়। বহুত কম হয়, বহুত কমেই লৈছে। এয়া চাওক নেচাৰেল ভিউটো চাওক, এইটো হৈছে কাৰ্তিক আমাৰ, কাৰ্তিক। আমি যাত্ৰা আৰম্ভ কৰিম এতিয়া বৰ্ডেদি। তো কেনেকুৱা পায় ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব। মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰেদি আমি নৰ্থ গুৱাহাটীলৈকে যাম। সৌখন মোৰ বাইকখনো ষ্টেণ্ড কৰিছোঁ, বাইক লৈ গৈ আছোঁ আমি। বাইক মানুহ দুজন মিলি 10 টকা 50 পইচা লৈছে চামথিং, বহুত কম লৈছে। এইখন নতুন ব্ৰিজখন বনাই আছে চাওক, এইবিলাক খুঁটাবিলাক হয়, এইবিলাক নতুন ব্ৰিজৰ খুঁটা বনাই আছে। এইটো এটা নতুন ব্ৰিজখন বনাই আছে। এইখন ব্ৰিজখন সোনকালে হ'লে বহুত ভাল হ'ব, তো চাই থাকক। আৰু এইখন বৰুত গৈ আছে, সৰু নাও হয়, চাওক সেইখন এখন নাও গৈ আছে। ফাইনেলি ড্ৰাইভাৰ দা বহি গ'ল ষ্টাৰিঙত, তো হৰ্ণো মাৰি দিলে, তো গাড়ী ষ্টাৰ্ট হৈ আছে। এতিয়া আমি যাব ওলাইছোঁ, তো চাই থাকক কেনেকুৱা হয়। গোটেই ভিউটো দেখাম যোৱা, তো চাই থাকিব ভিডিঅ'টো শেষলৈকে, গম পাব কেনেকুৱা যায়। ফাইনেলি গাড়ী ষ্টাৰ্ট হ'ল, ৰানিং হৈ গ'ল, চাই লওক। আমি যাবলৈ ষ্টাৰ্ট কৰিছোঁ। আমি সেই তাৰপৰা আহিছোঁ, আহি আছোঁ বৰ্তমান ব্ৰহ্মপুত্ৰৰ মাজত হয় আমি। চাওক সেইখন হৈছে শৰাইঘাট দলংখন, চাই লওক সেইখন হয়। তো এয়া ব্ৰহ্মপুত্ৰৰ মাজৰ পৰা আপোনালোকক আনকমন দৃশ্য এটা দেখাবলৈ চেষ্টা কৰিছিলোঁ। তো চাওক কি ভাল লাগে। আমি আহিছোঁ, এইখন গুৱাহাটী হয়, বৰ্তমান আমি এইখন নৰ্থ গুৱাহাটীত আহি পালোঁহি। বেছি টাইম নালাগিল, হাইষ্টলি আপোনাৰ 5 মিনিট না 5-6 মিনিটৰ ভিতৰতে আমি আহি পালোঁ। বেছি টাইম নালাগে, আহিয়ে পালোঁ আৰু। এয়া সেইটো হয় অনলি 4 মিনিটতে আহি পাইছোঁ। 4 মিনিট আমি ইফালেদি এই শৰাইঘাট দলং হৈ ঘূৰি আহিলে মোটামুটি আমাৰ লাগি গ'ল এতিয়া হাফ এন আৱাৰ। তো আমি যিটো কাম আমাৰ 4 মিনিটত আহি পালোঁ। তো আপোনালোকেও আহিব পাৰে, নৰ্থ গুৱাহাটীত আহিম বুলি ক'লে আপোনাৰ ইয়াৰ পৰা বৰ্ডত আহিব পাৰে। ব্ৰিজখনটো বনাই আছে, এইখন ব্ৰিজখন হৈয়ে আছে। ব্ৰিজখন এয়া খুঁটাবিলাক মোটামুটি চাই থাকক, এইয়া ব্ৰিজখন হৈয়ে আছে মোটামুটি। এইয়া ব্ৰিজখন আমি আহিছোঁ এই তাৰপৰা আহিছোঁ। এখন গুৱাহাটী হয়, এখন নৰ্থ গুৱাহাটী। আমি আহিয়ে পালোঁ, মোটামুটি 4 মিনিটতে আমি আহি পালোঁ, বেছি টাইম নালাগিলে। এইবিলাক ধাৰ চাওক, কেনেকুৱা ধাৰ পানীত, এনেকুৱা ধাৰ উঠিছে চাওক। আমাৰ চাগে বহুতখন এই ঘাটটোত লাগিব চাগে, মই এটা আইডিয়া কৰিছোঁ। তো চাওক এইটো নৰ্থ গুৱাহাটীৰ ভিউবিলাক চাওক। আৰু পানীৰ মাজত আমি যেন আজি মই ফাৰ্ষ্ট টাইমৰ কাৰণে আজি আহিছোঁ। মই এনেকুৱা পোৱা নাছিলোঁ, ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছোঁ। এনেকুৱা বৰ্ডত উঠি আৰ পাৰ হৈছোঁ ব্ৰহ্মপুত্ৰৰ মাজেদি। চাই থাকক ভিডিঅ'টো শেষলৈকে, চাই থাকক আৰু ইণ্টাৰেষ্টিং হ'ব। নৰ্থ গুৱাহাটীখন অকণমান দেখাবলৈ চেষ্টা কৰিম আপোনালোকক, তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। ফাইনেলি এইটো দৌলগোবিন্দ মন্দিৰ, দৌলগোবিন্দ মন্দিৰৰ ওচৰতে আমাৰ বৰ্ডখন লাগে। তো এইখন চাওক, এইটো হৈছে দৌলগোবিন্দ মন্দিৰ। মই একদিন আকৌ আহিম, আহি পেলাই দৌলগোবিন্দ মন্দিৰ হওক, উমানন্দ মন্দিৰ হওক, গোটেইখিনি ঘূৰিম বুলি আশা কৰিছোঁ। তো এতিয়ালৈকে আপোনালোকক মই ব্ৰহ্মপুত্ৰখন কেনেকৈ ক্ৰছ কৰিলোঁ, কেনেকৈ কি হ'ল সেইখিনিয়ে দেখালোঁ। অকণমান হেৰিটোও দেখাবলৈ চেষ্টা কৰিম। ফাইনেলি ঘাটত লাগি গৈছে,
চাওক এইটো কাৰ্তিক হয়, এইটো কাৰ্তিক, সি চাই আছে আমাৰ ঘাটত লাগি গ'ল আমাৰ নাও। এয়া চাওক কি ধুনীয়া, কি স্পেচিয়েলকৈ লগাই দিছে চাওক, ডাইভাৰদাৰ স্পেচিয়েল ডাইভাৰদাৰ হয়। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম। অন্য এটা ভিডিঅ' লৈ অন্য এটা জেগাত লগ পাম, তেতিয়ালৈকে বাই বাই। মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব, কল্যাণ